আজি আপোনালোকক ভিডিঅ' এটা দেখুৱাম বাউণ্ডেৰী ৱালৰ। বাউণ্ডেৰী ৱালটো দেখুৱাম। এইটো ইয়াৰ পৰা আৰম্ভ। এইটো পোষ্টটো আছে 2 ফুট বাই 2 ফুট জালি দিয়া আছে আৰু বিমটো আছে বহলত আছে। এইটো বহলত আছে 6 ইঞ্চি। বহলত 6 ইঞ্চি আপোনালোকক দেখুৱাই দিম। এইটো বহলত আছে 6 ইঞ্চি ঢালাই কৰিছোঁ। তাৰপিছত এইটো থিয়াটো আমি 8 ইঞ্চি মাৰিছোঁ। এইটো দেখুৱাই আছোঁ। 2 বাই 2 জালি আছে। পোষ্টটো আমি 8 ইঞ্চি 8 কৰি স্কুৱেৰ কৰি ঢালাই কৰা হৈছে। এইটো ৱালটো হৈছে। এইটো আমি ৱালটো 5 ফুট গাঁথনি কৰিছোঁ। 5 ফুট 8 ইঞ্চি হৈছে এতিয়া বিম সৈতে। এইটো 4ডালকৈ পোষ্টৰ ৰড দিয়া আছে। চাৰিডাল কাপোষ্টৰ ৰদ দিয়া আছে। এইবিলাক আমি ঢালাই কৰিলোঁ। পোষ্ট ঢালাই কৰা ক্লিয়াৰ হৈ গৈছে। এইফালে এইটো আজি প্লাষ্টাৰ কৰিম। আপোনালোকক প্লাষ্টাৰটো দেখুৱাম। এইটো ৱালটো দীঘল আছে 70 ফুট। এইটো আৰু এখন গেট। এই গেটখন আছে 8 ফুট। এই গেটখন হৈছে 8 ফুট। এইটো ৱালটো আমি বৰ্তমান যিখিনি গাঁঠিলোঁ এইখিনি 60 টাকা ইটা লাগিছে আৰু টোটেল ইটা আমাৰ 950 গৈছে। এই ৱালখনত ৱালখন 50 ফুট ৱাল গাঁঠা হৈছে। 50 ফুটত ইটা লাগিছে 950। 16 লাইন গাঁথনি হৈছে। এইটো 16 লাইন গাঁথনি আছে। লাইন গাঁথনি আছে। এইটো আপোনালোকক দেখুৱালোঁ। এইফালে বস্তি, এখন বস্তিৰ মাজেৰে ৱালখন বনোৱা আছে। এইটো ৱালটো 16 লাইন গাঁথনি আছে। ইয়াৰ পৰা 16 লাইন গাঁথনি কৰা আছে।